वो क्या डिम्पू है ना? यस सर। और ये प्रश्न নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল SBA ফেক্টৰী। বন্ধুসকল, আমাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ আমাৰ চেনেললৈ। বন্ধুসকল, এই ভিডিঅ'টো কোনো ছ'চিয়েল মিডিয়া চেলিব্ৰিটিৰ নিউজ নহয়। বন্ধুসকল, এই ভিডিঅ'টো ছ'চিয়েল মিডিয়াৰ লগত জড়িত। ছ'চিয়েল মিডিয়াত যোৱা কেইদিনমানৰ দৰে আপোনালোকে নিশ্চয় গম পাইছে, আনন্দ মিশ্ৰ ছাৰ আগতে ধুবুৰীৰ SP আছিল, বৰ্তমান তেওঁ নগাঁৱলৈ ট্ৰেন্সফাৰ হৈ আহিছে আৰু তেওঁৰ কৰ্মদক্ষতাৰ বিষয়টো আপোনালোক সকলোৱে নিশ্চয় জানে। সব বন্ধুসকল, তেওঁ নগাঁৱলৈ যেতিয়া ট্ৰেন্সফাৰ হৈছিলে আৰু তেওঁ নেশ্যনেল মিডিয়া এটাত হিন্দী চেনেলত এটা ইণ্টাৰভিউ দি আছিলে আৰু সেই চেনেলটোৰ সাংবাদিক আছিলে অসমৰ সাংবাদিক এজন। আৰু অসমৰ সাংবাদিক এজনক ডিম্পু দাই নিজে কৈছিলে যে সাংবাদিক এজনী ল'ৰা নহয় ছোৱালী এজনী আছিল, মহিলা এজনী আছিল। আৰু ডিম্পু দাই নিজে কৈছিলে যে তেওঁক সুধিবলৈ গৈ ছাৰক সুধিবলৈ গৈ অসমৰ ভিতৰত তেওঁৰ ফেভৰেট ইউটিউবাৰজন কোন। তো তেওঁ সুধিছিলে ছাৰক যে আপোনাৰ অসমৰ ভিতৰত ফেভৰেট ইউটিউবাৰজন কোন হয়, প্ৰিয় ইউটিউবাৰজন কোন হয়। তেতিয়া তেওঁ ডিম্পুদাৰ কথা কৈছিলে আৰু তেওঁ ডিম্পুদাক লগ কৰিবলৈ বহুত ইচ্ছা আছে। তেওঁক নগাঁৱলৈ নিমন্ত্ৰণো জনোৱাইছিল এই সাংবাদিক মিডিয়াৰ জৰিয়তে। তো আপোনালোকে আগত ক্লিপ এটা আছে, ক্লিপটো আপোনালোকে চালে সকলো গম পাব। তো আপোনালোকে ক্লিপটো চাই লওক। एक बहुत ही फेमस यूट्यूबर की तरफ से आपसे ये प्रश्न आया है सर आपके लिए कि आपके कोई फेवरेट यूट्यूबर, असम के कोई फेवरेट यूट्यूबर है क्या? एंड मैं नाम जरूर मेंशन करूंगी उनका, जिन्होंने भी एक प्रश्न पूछा है। बट वो क्या डिम्पू है ना? यस सर। और ये प्रश्न उन्होंने ही पूछा है सर। या ही इज वेरी पॉपुलर भाई। अगर तुम सुन रहे हो तो यार तुमको तो मैं खोज रहा हूँ। हाँ, आ जाओ कभी नगांव। हाँ, प्लीज कम, आई एम सर्चिंग फॉर बिल्कुल। यू। Like like hey dosto. Huh? So I would like to यस सर, listen to हे your hey दोस्तों। dosto. Huh? Like I like to listen to it. Really nice. Huh? Keep going, brother. Keep going. সব বন্ধুসকলে সৰু ভিডিঅ' এটা আছিলে, আপোনালোকৰ ওচৰলৈ ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি আপোনালোকে সম্পূৰ্ণ ইণ্টাৰভিউটো চায় তেতিয়াহ'লে মই নেক্সট ভিডিঅ'ত কৈ দিম, আপোনালোকে কমেণ্ট কৰি জনাব।